হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখাব বিচাৰিছোঁ মই কি আচাৰ বনাইছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু যদিহে আপোনালোকে মোৰ আচাৰখিনি চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনি হৈছে বগৰীৰ জ্বলা আচাৰ। মই যেতিয়া আচাৰখিনি বনাইছিলোঁ তেতিয়া বগৰীখিনি কিন্তু কেঁচাকৈ লৈছিলোঁ, পকা কৰি লোৱা নাছিলোঁ। তথাপিও কেঁচা বগৰীৰ আচাৰ বনাইছোঁ যদিও খাবলৈ ইমান টেষ্টি হৈছে। আপোনালোকে কেঁচা বগৰীৰ আচাৰ বনাই আপোনালোকেও খাই চাবচোন, বহুত টেষ্টি পাব। এইখিনি কিহৰ আচাৰ হয় আপোনালোকে চিনি পাইছেনে বাৰু? এইখিনি হৈছে জলফাই জ্বলা আচাৰ। মই জলফাই জ্বলা আচাৰ খাই বহুত ভাল পাওঁ আৰু মইতো এনেও জলফাই খাই বহুতেই ভাল পাওঁ। আপোনালোকেও চাগে ভাল পায়। ভাল পাওঁ কাৰণে আচাৰটো বনালোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰিব। এইখিনি হৈছে জলকীয়া আচাৰ। কিন্তু এই আচাৰখিনি যেতিয়া বনাইছিলোঁ মই তেতিয়া জলকীয়াটো কেঁচা জলকীয়া লোৱা নাছিলোঁ, পকা জলকীয়া লৈছিলোঁ আৰু সৰিয়হৰ লগত বনাইছিলোঁ। এইটো আপোনালোকে নিশ্চয় চিনি পাইছে, যাক আমি কওঁ গোল নেমু নিমখত দিয়া। যেতিয়া গোল নেমুটো নিমখত দিয়ে তেতিয়া আমি পূৰা পকা গোল নেমু ল'ব লাগে আৰু গোল নেমুটো আমি শুকুৱাই ল'ব লাগে ভালদৰে। তাৰপিছত আমি নিমখত ডুবাই থৈ দিব লাগে। আৰু এই নিমখত দিয়া গোল নেমুটো বহুতকেইটা বেমাৰৰ বাবে উপযোগী। যেনে আপোনালোকে পেট বিষালেও খাব পাৰে, গেছ হ'লেও খাব পাৰে, বহুত উপকাৰী হয়। এইটো হৈছে জলফাই মিঠা আচাৰ। আমি এই আচাৰখিনি জলফাইখিনি সিজাই লৈ অলপ শুকুৱাই গুড়ৰ লগত বনাইছিলোঁ। আপোনালোকেও বনাই চাবচোন, খাবলৈ কিন্তু বহুত টেষ্টি হয়। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। শেষত আপোনালোকক আকৌ এবাৰ কওঁ, যদিহে ভিডিঅ'টো চাই ভাল পালে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে তেনেহ'লে আমাৰ চেনেলটোত প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।